মিশন আছিলে শিক্ষাৰ ডিপাৰ্টমেণ্টত সুপাৰ 50 ইটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত বডোফা সুপাৰ 50 আমি আৰম্ভ কৰিছিলোঁ আৰু এই সুপাৰ 50ত যোৱা বছৰ আমাৰ ফাৰ্ষ্ট বেটছ নিট আৰু ইয়াৰ আগৰ বছৰত JEEৰ কাৰণে আমাৰ বেটছ আৰম্ভ হৈছিলে কিন্তু এটা বছৰৰ পিছতে খুব ভাল আমি ফলাফল পালোঁ। এই বছৰ যিটো আমাৰ ফাৰ্ষ্ট বেটছ আছিলে নিটৰ কাৰণে মেডিকেলৰ কাৰণে 50 জনৰ ভিতৰত 48 জনে নিট ক্লিয়াৰ কৰিছে। এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা সফলতা। আমি ভবা নাছিলোঁ যে প্ৰথম এটেম্পটত আমি তেনেকুৱা এটা ফলাফল পাম, কিন্তু আমাৰ এই অঞ্চলৰ পৰাই BTR অঞ্চলৰ পৰাই যিখিনি ল'ৰা ছোৱালী নিট দিছিলে ইয়াত মানে 614ৰ পৰা ইয়াৰ ওপৰলৈকে পাৰ্চেণ্টেজ পাবলৈ নাম্বাৰ পাবলৈ মাৰ্কছ পাবলৈ সক্ষম হৈছে। গতিকে যিটো মানৱ সম্পদ গঢ়াৰ কাৰণে আৰু বিশেষকৈ মেডিকেল ডিপাৰ্টমেণ্টত হেল্থ ডিপাৰ্টমেণ্টো আমাৰ চাবলৈ আমাৰ অঞ্চলত ডক্টৰৰ বহুত নাটনি আছে। এইকাৰণে আমি এই চিন্তাটো কৰিছিলোঁ আৰু যিখিনি চৰকাৰী খৰচ কৰি কোচিং কৰাইছিলে ইয়াৰ ভিতৰত 48 আউট অফ 50 আমাৰ নিট ক্লিয়াৰ কৰাটো এইবাৰ বহুত এটা আনন্দৰ খবৰ আৰু অহা বেটছটো আমি খুব ভালকৈ প্ৰিপেয়াৰ কৰিম যাতে 50 জন পায়। আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে যিটো JEEৰ কাৰণে আমাৰ সুপাৰ 50 আৰম্ভ হৈছিলে ইয়াত যোৱা বেটছটো বহুতখিনিয়ে আমাৰ IITত পাইছে, বহুতখিনিয়ে ইঞ্জিনিয়াৰিং কলেজত পাইছে আৰু এইবাৰ আমাৰ ইতিমধ্যে যিটো JEEৰ আমাৰ যিটো এক্সাম হৈ গ'ল ইয়াত মানে 44 আউট অফ 50 মানে 50 জনৰ ভিতৰত 44 জনে আমাৰ JEE ক্লিয়াৰ কৰিছে আৰু ইয়াৰ ভিতৰত 17 জনে এডভান্স ক্লিয়াৰ কৰিছে যিসকলে IITত এডমিশ্যন পাব। গতিকে দুইটাও খুব এটা ভাল সফলতা আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে যিটো প্ৰিলিমছ হৈ গ'ল তাতো আমাৰ প্ৰায় 28 জন ল'ৰা ছোৱালীয়ে আমাৰ যিটো APSCৰ প্ৰিলিমছত ক্লিয়াৰ কৰিছে। গতিকে সুপাৰ 50 বডোফাৰ নামত যিটো আমাৰ এটা মেগা মিছন এটা আছে সেই মিছনটো খুব এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে মই BTR অঞ্চলৰ গাৰ্জেনসকলক ধন্যবাদ দিওঁ, BTR অঞ্চলৰ আমাৰ শিক্ষাগুৰুসকলক ধন্যবাদ দিওঁ। শিক্ষাৰ এটা নতুন ৰেভলিউশ্যন আহিছে। হ'ব পাৰে আগৰ সময়ত এটা হিংসাৰ পৰিৱেশ আছিলে, এটা অনিশ্চয় এটা আছিলে, বিভিন্ন পৰিৱেশৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলে, কিন্তু এতিয়া সকলোৱে এইবাৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত বাক্সা আৰ্টছত টপ কৰিছে, তামোলপুৰ ছায়েন্সত টপ কৰিছে আৰু সেইকাৰণে সেই ল'ৰা ছোৱালীৰ কাৰণে আমি আৰু কিছুমান মিছন হাতত লৈছোঁ। অহা 15 আগষ্টত EDII বুলি কয় ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট ইনষ্টিটিউট অফ ইণ্ডিয়া, ইয়াৰ এটা কেম্পাছ আমি চিৰাঙত স্থাপন কৰিবলৈ গৈ আছোঁ আৰু IITৰ লগত এটা নতুন প্ৰগ্ৰাম আমি যিটো নেকি আমাৰ যিটো নতুন যিটো কৰ্চবিলাক আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিভিন্ন কৰ্চবিলাক আহিছে এইবিলাক টাই আপ কৰিবলৈও আমি কিছুমান চিন্তা চৰ্চা কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীসকলে সোনকালে সংস্থাপন পাব পাৰে আৰু বিভিন্ন